হেল্ল' এভৰিৱান, জানমণিজ গুড লাইফ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই কোনো বিশেষ ৰেচিপি লৈ অহা নাই। আজি মই পটল ফ্ৰাই কেনেদৰে বনাই তাকে দেখুৱাবলৈ লৈছোঁ। এনেকৈ পটল ফ্ৰাই কৰিলে দেখিবলৈ বহুত ভাল হয়, একদম পাত এটাৰ দৰে। আলহী আহিলে কেতিয়াবা এই ধৰণে বনাই দিব পাৰে, নাইবা কোনো ঘৰৰ অকেজনত এনেদৰে ঘৰতে বনাই খাব পাৰে। তেতিয়াহ'লে বলক আমি কেনেদৰে বনাওঁ আৰম্ভ কৰোঁ। পটল ফ্ৰাই কৰিবৰ বাবে মই প্ৰথমতে 4টা পটল ভালদৰে ধুই এনেদৰে পানীত তিয়াই ৰাখিছোঁ। আৰু এইকেইটাৰ আমি বাকলিখিনি এতিয়া প্ৰথমতে চুচি ল'ম। আৰু এই পটলৰ আগ দুটা সেই দুটা আমি কাটি নলওঁ, কাটি ল'লে ডিজাইনটো ভালদৰে নোলাব। মই দেখুওৱা ধৰণেৰে এনেদৰে গোটেইকেইটা পটল প্ৰথমতে চুচি ল'ম। আৰু এতিয়া মই এখন ধাৰ কটাৰীৰ সহায়েৰে এনেদৰে পটলকেইটা কাটি যাম। মই যেনেদৰে দেখুৱাইছোঁ তেনেকৈ পাতলকৈ অলপ অলপ গেপ দি এনেকৈ পটলখিনি কাটি যাম। এয়া মোৰ পটলৰ এটা ছাইড কাটা হৈ গৈছে। এতিয়া আমি কি কৰিম, যিটো ছাইডত কাটিছোঁ তাৰ পৰা অপজিট ছাইডে মই আকৌ ঠিক তেনেদৰে পটলটো কাটি যাম। অকণমান গেপ দি পাতলকৈ কাটি যাব। এয়া মোৰ এটা পটল কাটা হৈ গ'ল। এনেদৰে দুয়োটা ছাইডতে কাটি লৈছোঁ। তেনেদৰে মই আৰু এটা পটল কাটি দেখাইছোঁ। এয়া মোৰ গোটেই পটলকেইটা কটা হৈ গ'ল। এতিয়া মই ইয়াতে অকণমান হালধি আৰু অকণমান নিমখ দি ল'ম। দি পেলাই পটলকেইটাত ভালদৰে সানি দিম। এয়া মোৰ নিমখ হালধিখিনি সানা হৈ গৈছে। এতিয়া এইখিনি আমি ভাজি ল'ম। তাৰ বাবে মই এখন কেৰাহী গেছত উঠাই দিছোঁ আৰু ইয়াতে অকণমান মিঠাতেল দি ল'ম। আৰু এতিয়া মিঠাতেলখিনিও গৰম হ'বলৈ দিম। আৰু এয়া মোৰ তেল গৰম হৈ গৈছে। আৰু এতিয়া আমি গেছৰ ফ্লেমটো ল' কৰি দিম আৰু ইয়াত পটলখিনি দি দিম। এয়া মই গোটেই পটল নিদিওঁ, প্ৰথমতে দুটা ফ্ৰাই কৰি ল'ম। এতিয়া আমি পটলখিনি ল' ফ্লেমতে ফ্ৰাই কৰি থাকিম। জুইটো হাই কৰি দিলে পটলকেইটা ভিতৰলৈকে নিসিজিব, সেইকাৰণে। এয়া মই পটলখিনি লুটিয়াই দিলোঁ। আৰু পটলখিনি অকণমান সিজি অহাৰ পিছত এনেদৰে হেঁচি দিব পটলকেইটা। তেতিয়া পাতৰ ডিজাইনটো ওলাবলৈ ধৰিব। এয়া মোৰ প্ৰথম পটল দুটা ফ্ৰাই হৈ গ'ল। এতিয়া মই এই দুটা কাঢ়ি ল'ম। আৰু দেখিছেই কি ধুনীয়া এটা পাতৰ শ্বেপ লৈছে। এতিয়া মই বাকী থকা পটল দুটাও ফ্ৰাই কৰি ল'ম।
এয়া মোৰ পাত পটল ফ্ৰাই ৰেডি হৈ গ'ল। আপোনালোকেও যদি পটল খাই ভাল পায় এনেদৰে এদিন ফ্ৰাই কৰি খাই চাব আৰু কেতিয়াবা আলহী আহিলেও এনেদৰে বনাই দি চাবচোন। তেনেহ'লে আজিৰ এই ভিডিঅ'টোৰ পৰা মই বিদায় লৈছোঁ। যদি আপোনালোকৰ আজিৰ এই ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে পুনৰ এবাৰ লগ পাম নতুন এটা ৰেচিপিৰ সৈতে। বাই বাই।